बीजेपी सरकार हाय 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 सर्वानंद गो बैक सर्वानंद गो बैक বিজেপি চৰকাৰে গৃহীত কৰা কৃষক বিৰোধী আইনৰ বিৰোধিতা কৰি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে মানকাছাৰ ব্লক কংগ্ৰেছ আৰু ফেকামাৰী ব্লক কংগ্ৰেছ কমিটিয়ে শনিবাৰে হোৱা এই প্ৰতিবাদত শতাধিক কংগ্ৰেছ কৰ্মী উপস্থিত থাকে লগতে উপস্থিত থাকে দুইটা ব্লকৰ সভাপতি ক্ৰমে দুলাল চন্দ্ৰ সাহা আৰু অধিবক্তা আনিসুল আলম জেনিছ বজাৰত বিক্ৰী কৰাৰ কাৰণে কংগ্ৰেছ চৰকাৰে পাছ কৰি দিছিল এইটো মহাৰি আজি স্বেচ্ছাচাৰী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজী যি বিল পাছ কৰিছে সেইকাৰণে কৃষকসকলে যে পেটে ভাত মৰিব এনেকুৱা এটা আইন পাছ কৰিছে সেই কৃষকৰ সপক্ষে আজি গোটেই ভাৰত জুৰি আমি কংগ্ৰেছ দল আজি কৃষকৰ সপক্ষে মাত মাতি আছোঁ এই বিল বাতিল কৰিব লাগে বিলটো ৰাজ্যসভাৰ লোকসভাত এইটো পাছ হৈছে এটা আন্দোলন কৰি কিবা বেনিফিট হ'ব নেকি ৰাইজ যিফালে থাকিব সেইফালে বিল হ'ব সম্ভাৱনা আছে কাৰণ ৰাইজ সেইটো মানি লোৱা নাই ৰাষ্ট্ৰপতি অনুমোদন জনাওক কিন্তু ৰাইজ যদি কৃষকসকলে যদি মানি নলয় মণ্ডিবিলাক যেনেকৈ মহাৰাষ্ট্ৰ ৰাজস্থান ৱেষ্ট বেংগল হাৰিয়ানা যিবিলাক কৃষক 60% কৃষকসকলৰ যিটো বয় বস্তু উৎপাদন কৰে গোটেই ভাৰতবৰ্ষত চলে তেওঁলোকে যদি মৰি যায় তেওঁলোকে যদি ছুইচাইড কৰে আৰু কৃষকসকলে যদি ন্যায্য মূল্যৰ পৰা বঞ্চিত থাকে আৰু এই মণ্ডিবিলাক লাখ লাখ বনোৱা কাম কৰি থাকে আৰু লাখ লাখ গাড়ী তাত চলে সৰু ডাঙৰ বেপাৰীবিলাকে তাৰ পৰা ন্যায্য মূল্য লৈ গ্ৰাহকসকলৰ ওচৰত বিক্ৰী কৰিব পাৰে সেই বস্তুৰ পৰা ইমান কৃষকসকলকে চিন্তা কৰা চৰকাৰ কংগ্ৰেছ আছিল সেই কংগ্ৰেছৰ সেই নিয়ম নীতি মোহাৰি আজি কৃষকৰ পেটত দাঁত মাৰি মধ্যভোগী যেনেকুৱা অনিল আম্বানী হওক মুকেশ আম্বানী হওক আদানী হওক এওঁলোকৰ হাতত গতাই দিব বিচাৰিছে সেইটো আমি তীব্ৰভাৱে জনাইছে যে আপোনালোকে ৰাজনীতি কৰিছে ৰাজনীতি কৰা নাই আমি কংগ্ৰেছ কেতিয়াও ৰাজনীতি ৰাইজৰ লগত থাকোঁ কৃষকৰ লগত থাকে কংগ্ৰেছ চৰকাৰ ৰাহুল গান্ধী কৈছে যে কৃষকসকলৰ লগত আমি আছোঁ আৰু গোটেই ভাৰতবৰ্ষৰ ৰাইজ কৃষকসকল কংগ্ৰেছৰ লগত আছে সেইকাৰণে গোটেই ভাৰত জুৰি জুই জ্বলি আছে কৃষকসকলৰ এই ন্যায্য প্ৰাপ্তি পাব লাগে আৰু এই বাতিল আইন যিটো কৰিছে সেই আইন বাতিল কৰাৰ কাৰণে আমি তীব্ৰভাৱে আন্দোলন কৰি যাওঁ যেতিয়ালৈকে বাতিল নহয় ইতিমধ্যে দেখা গৈছে যে বিজেপিয়ে কৃষক সন্মিলন সপক্ষে ঠাইছে সভা পাতিছে তেওঁলোকে যিটো ভুৱা প্ৰতিশ্ৰুতি কৰি আছে সেইটো বিজেপি কিছুমান লোভীয়া কৰ্মীবিলাকে এওঁলোকে সেইটো ছাপৰ্ট দি কৰি আছে কিন্তু একচুৱেলি যিটো নিয়ম কৃষকসকলে বুজি পায় কৃষকসকলে আন্দোলনত নামি পৰিছে কৃষকসকলে ছুইচাইড কৰি আছে কৃষকসকলে এইটোতো কাগজে আপুনি আইনটো যিটো পাছ কৰিছে সেইটোতো আপোনালোকে গম পাইছে মিডিয়াসকলে গম পাইছে যে কি আইন পাছ কৰিছে MSP কথাটো তাত লিখাই নাই যে মিনিমাম মানকাছাৰৰ পৰা জিয়াউৰ ৰহমানৰ ৰিপৰ্ট নিউজ 9 অসম।